Hello everyone, Anji's blogger অন্য এটি ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে আৰু আজি মই ৰান্ধিবলৈ গৈ আছো কলা কচু ভেদাইলতাৰ নৰসিংহৰে মাংস। তেন্তে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলো। এয়া কলা কচুখিনি সৰুকৈ কাটি ভালদৰে ধুই লৈছো আৰু এফালে ভেদাইলতা পাত লৈছো আৰু এয়া হৈছে নৰসিংহ পাত আৰু লৈছো কেঁচা হালধি, আদা নহৰু, শুকান জলকীয়া, কেঁচা জলকীয়া, দুখিলা তেজপাত আৰু পিয়াজ আৰু আলুটো অপচনেল হয়, নিদিলেও হৈ যায়, তথাপি আমি দিছো বাৰু। আৰু এফালে লৈছো চিকেন আধা কেজি আৰু এফালে মিক্সি জাৰ এটাত ভেদাইলতা, নৰসিংহ, তাৰ পিছত কেঁচা হালধি গোটেইখিনি একেলগে লৈ পিচি দিম। ভালকৈ মিহিকৈ পিচিব লাগিব। আকৌ আনফালে আদা নহৰু জলকীয়া মানে কেঁচা জলকীয়া শুকান জলকীয়া গোটেইখিনি একেলগে পিচি লম। এতিয়া কেৰাহীখন ভালদৰে গৰম হোৱাত ইয়াত মিঠাতেল দি দিলোঁ। তাৰপিছত ইয়াতে কেইটামান জিৰা দি দিম, গোটা জিৰা। তাৰপিছত তেজপাত 3 খিলা দিছোঁ আৰু শুকান জলকীয়া কেইটাও দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই লম অকমান। তাৰপিছত ইয়াতে ডাইৰেক্ট মাংসখিনি দি দিম। তাৰপিছত মাংসখিনি ভালদৰে লৰাই থাকিম অলপ সময়। এতিয়া ইয়াতে দি দিছোঁ এচামুচ হালধি আৰু নিমখ সোৱাদ অনুসৰি। আৰু অলপ সময় লৰাই লৈছোঁ ভালদৰে, হালধি নিমখখিনি মিক্স হোৱাকৈ। আৰু এইখিনি অকমান সময় লৰাই তাৰপিছত ইয়াতে দি দিছোঁ আলু। আলুটো অপচনেল হয়, নিদিলেও কথা নাই, তথাপিতো আমি দিছোঁ আৰু। তাৰপিছত এতিয়া ইয়াতে দি দিম পিঁয়াজ। পিঁয়াজ বেছি দিয়া নাই, কম পৰিমাণে দিছোঁ। তাৰপিছত আকৌ অকমান সময় লৰাব লাগিব। আলু আৰু পিঁয়াজখিনি অলপমান দেৰি ফ্ৰাই হোৱাৰ পিছত এতিয়া ইয়াতে দি দিম আদা নহৰু জলকীয়াৰ পেষ্টখিনি। এতিয়া ইয়াতে দি দিম জিৰা গুড়ি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ অকমান পানীত মিহলাই কিনে গুলি লৈছিলোঁ। বেলেগ চিকেন মছলা মিট মছলা ইউজ নকৰোঁ, অকল সেই দুটাই দিলোঁ, গোলাখিনি দেখুওৱা নহ'লে। তাৰপিছত এতিয়া ইয়াতে দি দিলোঁ নৰসিংহ, ভেদাইলতা আৰু কেঁচা হালধি যিখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি দি কিনে এতিয়া এইখিনি ভালদৰে ভাজিব লাগিব অকমান সময়। আৰু ভেদাইলতা নৰসিংহখিনি দিয়াৰ পিছত ঢাকন দি অলপ সময় ভাজিব লাগিব ভালদৰে এনেকৈ। নৰসিংহ আৰু ভেদাইলতাখিনি ভালদৰে ফ্ৰাই হোৱাৰ পিছত এতিয়া ইয়াতে দি দিছোঁ কলা কচুখিনি। আৰু কলা কচুখিনি দিয়াৰ পিছত ঢাকনখন মাৰি দিব লাগিব অলপ সময়, কাৰণ এইখিনি এতিয়ালৈকে জহি যোৱা নাই, সেয়েহে লৰাবলৈ অসুবিধা হয়। সেয়েহে অকমান এনে লৰচৰ কৰি কিনে ঢাকনখন মাৰি দিম। এয়া দেখিবলৈ পাইছে ঢাকনখন দি দিয়াৰ পিছতে অকমান জহি গৈছে কচুখিনি। এতিয়া এইখিনি লৰাবলৈ অলপ সুবিধা হৈছে আৰু এনেকৈ লৰাই অলপ সময় ভাজিব লাগিব। আৰু এইফালে কচুখিনি ভালদৰে সিজি গৈছে। এতিয়া ইয়াতে দি দিছোঁ 2 কাপ পানী। পানী বেছি দিব নালাগে, কাৰণ যেহেতু অলৰেডি কচুৰ পৰা পানী ওলাইছে, সেয়েহে পানী বেছি নিদিওঁ, মাত্ৰ 2 কাপ দিছোঁ। আৰু এইখিনি এতিয়া ভালদৰে লৰাই দিম আৰু অলপ সময় ঢাকন দি দিম।
এনেকৈ ঢাকন দি প্ৰায় 15 মিনিটমান সময় ভাজিব লাগিব যিহেতু কচু সিজোতে বেছি সময় নালাগে সেয়েহে এয়া দেখিছেনে প্ৰায় হৈছে আৰু গোটেইখিনি ধুনীয়াকৈ সিজি গৈছে আৰু এনেকুৱাতে গেছটো অফ কৰি দিম যিহেতু ঠাণ্ডা হ'লে আৰু পানীখিনি আৰু অলপমান শুকাব আৰু এফালে ৰেডি হৈ গ'ল আমাৰ কলা কচু ভেদাইলতা আৰু নৰসিংহৰ সৈতে মাংস খাবলৈ বহুত বেছি টেষ্টি হৈছিলে আৰু যিসকলে এনেকৈ বনাই খাই পাইছে আগতে তেওঁলোকে নিশ্চয় জানে ইয়াৰ টেষ্টটো কেনেকুৱা আৰু যিসকলে খাই পোৱা নাই তেওঁলোকে এবাৰ বনাই খাই চাবচোন কেনেকুৱা লাগে জনাব কমেণ্ট কৰি আৰু যিসকলে কচু খাই বেয়া পায় তেওঁলোকে এনে ধৰণেৰে খাব পাৰে যিহেতু ময়ো বেয়া পাইছিলোঁ আৰু কিন্তু মই এতিয়া খাই কিনে মোৰ বহুত বেছিয়ে ভাল লাগিছে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদিহে ভাল লাগিল তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ